सहस्रावृता या मीना वरदन्तमण्डितकरा या श्वेतपद्मासना या আমাৰ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। যোৱা ভিডিঅ'টোত দেখাইছিলোঁ যে আমাৰ নিকেতনত কিদৰে মাতৃ সন্মিলনৰ আয়োজন কৰিছিল। আজি সেই দিনটো পালেহি আৰু এয়া শোভাযাত্ৰাৰ আৰম্ভ কৰিবলৈ লৈছে। চাওকচোন ভিডিঅ'টি, আগলৈ চাই থাকিব। কেনে হ'ল জনাবলৈ নাপাহৰিব। প্ৰথমবাৰলৈ এয়া ধেমেচি শংকৰদেৱৰ পৰা এয়া মাতৃ সন্মিলনৰ শোভাযাত্ৰা দল আগবাঢ়ি আহি আছে। বতৰ যথেষ্ট বেয়া, তথাপিতো প্ৰতিকূল বতৰকো নেওচি এয়া প্ৰথমবাৰলৈ মাতৃ সন্মিলনৰ বাবে সাজু হৈছে। আমি আগৰ आगे उपभोग करिबा ने आगे पानी खाबले এটা तार পৰা কি সুধিলে মানুহকে তাতে গাঁত এটা হৈ গ'ল। তেতিয়া তাৰ মনলে এটা ভাৱ আহিলে, আৰু হিলটো ইমান টান বস্তু, সদায় তলতে থয় আৰু উঠাই থওঁতে দেখোন সেইটো একেবাৰে গাঁত হৈ গ'ল। মোকতো পটককে ক'লে নোৱাৰে বুলি মইতো পঢ়াই নাছিলোঁ। মই নপঢ়োৱে, তেন্তে মই কিয় নোৱাৰিম, ময়ো পঢ়িম আকৌ। ই আধা ৰাস্তাতে ঘূৰি গুচি আহি ক'লে যে গুৰুদেৱ, আজিৰ পৰা মই চব পাৰিম।
আপোনালোকে মাতৃসকলে আমাক যিখন সেৱা কৰিছে এটি গুৱাবন আৰু এটি অৰিহণাৰ সৈতে প্ৰকৃততে সেই সেৱা আমিহে আপোনালোকক ধৰিব লাগে সেই সেৱাৰ আপোনালোকক আশীৰ্বাদ দিব পৰা যি যোগ্যতা সেই যোগ্যতা হয়তো আমাৰ নাই তথাপিও আপোনালোকৰ সন্তানটিৰ কাৰণে সিহঁতৰ মাতৃ বা সিহঁতৰ পিতৃ বুলি ভাবিয়ে তাহাঁতৰ ভৱিষ্যত জীৱনত সিহঁতে যাতে এটি যুতিষ্ঠভাৱে জ্বলি থাকে সেই আশাৰে তাৰ কামনাৰে আমাৰ আপ্ৰাণ চেষ্টা থাকে এজন আচাৰ্য বা আচাৰ্যা হিচাপে আপোনালোকে যিখিনি আমাক আজিৰ দিনটোত যিদৰে আমাক সন্মান জাতি আমি যোগ্য নহ'লেও আপোনালোকে যিটো সেৱা আগবঢ়ালে তাৰ কাৰণে আমি আপোনালোকৰ ওচৰত চিৰকৃতজ্ঞ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে নিকেতনৰ আচাৰ্যসকলৰ এটি অনুৰোধ আমাৰ মৰমৰ ছাত্ৰ কণমানি স্বৰাজ দিহিঙীয়াক আজি মাতৃ দিৱস উপলক্ষে হাঁহিৰে গানটো অলপ গুণগুণাই দিবৰ কাৰণে অনুৰোধ জনালোঁ লাঞ্চত তোমালোকে কেঁচা বস্তু অলপ খাবা কেঁচা চানা খাবা কেঁচা বাদাম খাবা তোমারে মরমে পগলাম করিছে নাচনি পগলাম করিছে বলিয়াম করে জয়মতী স্বামীৰ কথা কৈ নিদিয় কিয় কহিনে
সভাপতি মহোদয় স্কুলৰ বেঞ্চতে বহি আছো বাৰু কেইবাজনীও ছোৱালী আছে চেকাটো থৈ আছে ঐ ঐ সিফালে যা মোক পঢ়িবলৈ চেকাই পোৱা নাই সিফালে যা সদায় সদায় নাই খালি খালি থাকিব মই পঢ়িবলৈ অকণমান চেকাই নাপাওঁ সিফালে যা অভিভাৱক অভিভাৱিকা মণ্ডলীলৈ অশেষ ধন্যবাদ কিয়নো ইমান সুন্দৰকৈ অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তোলাৰ বাবে আজিলৈ আহিছোঁ।